নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু অন্য এটা ভিডিঅ'ত। আৰু আপোনালোকে চাই আছে RJTech ইউটিউব চেনেল। আপোনালোকৰ আজি মোৰ থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে যেন আপোনালোকৰ ফ্ৰীতে একদম ইউটিউব চেনেলটো প্ৰমোশ্যন কৰিব পাৰিব। তেতিয়াহ'লে সময় নষ্ট কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ফ্ৰীতে ইউটিউব চেনেলটো প্ৰমোশ্যন কৰিবলৈ আপোনালোকে মাত্ৰ দুটা কাম কৰিলে হ'ব। দুটা কাম কৰাৰ লগে লগে আপোনাৰ চেনেলটো এনেকুৱাই মানে ছাবস্ক্ৰাইবাৰ হাজাৰ বুলি নকওঁ, আপোনালোকৰ ছাবস্ক্ৰাইবাৰ আহিব লাগিব, ভিউজ আহিব। কামটো কি আপোনালোকে জানি লওক। আপোনালোকে ফেচবুকটো অ'পেন কৰি লওক। আপোনালোকৰ মোবাইলত ফেচবুকটো অ'পেন কৰি লওক। ফেচবুকত আপোনালোকে এটা কাম কৰিব লাগিব। ফেচবুকত আপোনালোকে চাৰ্চ বক্সত আপোনালোকে চাৰ্চ কৰিব লাগিব এটা নামটো হৈছে অল আছাম ইউটিউবাৰ্ছ। অল আছাম ইউটিউবাৰ্ছ আপোনালোকে ক্লিক কৰাৰ লগে তাৰপিছত আপোনালোকৰ তিনিটা অপশ্যন আহিব। তিনিটা অপশ্যন আপোনালোকৰ তিনিটা মানে এসোপা আহিব। আপোনালোকৰ তাত মেম্বাৰবিলাক কম আছে। আপোনালোকৰ যিটো মেম্বাৰ ৰেটিং হৈছে অল ইউটিউব ছাবস্ক্ৰাইবাৰ ফ্ৰম আছাম 23,000 মেম্বাৰ্ছ আছে। যদি আপোনালোকৰ 23,000 মেম্বাৰ্ছ আপোনালোকৰ চেনেলটো যদি লিংকটো শ্বেয়াৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ 23,000 আৰু আপোনালোকৰ 5,000 চাব। 5,000 ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। অলৰেডি ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ চেনেলটো। আপোনালোকে কি কৰিব লাগিব, এই গ্ৰুপটো আপোনালোকৰ অল আছাম ইউটিউব ক্লিক কৰিব। ক্লিক কৰাৰ লগত আপোনালোকৰ লডিং এটা পেজ আহিব। লডিং পেজটো অ'পেন হোৱাৰ লগত আপোনালোকৰ ইয়াত জইন গ্ৰুপ, এই জইন গ্ৰুপটো আপোনালোকে ক্লিক কৰি আপোনালোকৰ জইন কৰিব। জইন কৰাৰ পিছত আপোনালোকৰ এইটো গ্ৰুপত অল আছাম ইউটিউবাৰ গ্ৰুপত আপোনালোকৰ চেনেলটো আপোনালোকৰ লিংকটো শ্বেয়াৰ কৰিব। আৰু 23,000 মেম্বাৰৰ মাজত আপোনালোকৰ 3,000 2,000 চালো আপোনালোকৰ চেনেলটো অকণমান বুষ্ট পাব। তেতিয়াহ'লে আৰু তাৰপিছত ছেকেণ্ড কামটো হৈছে আপোনালোকৰ ইউটিউবতে হ'ব। চেনেলটো আপোনালোকৰ প্ৰমোশ্যনৰ কাৰণে ইউটিউবতে হ'ব। তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, চেনেলটো চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত আপুনি ইয়াত চাৰ্চ কৰিব লাগিব। আপোনালোকৰ যেনিবা আপোনালোকৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ্ছ আপোনালোকৰ চেনেল ছাবস্ক্ৰাইব কৰি যে নতুন ভিডিঅ' আপলোড দিয়ে, যেনেকুৱা ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে সেইটো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু প্ৰথমতে যিটো ভিডিঅ' চাব আপোনালোকৰ ছাপ'জ মই এটা উদাহৰণ দিছোঁ, আপোনাৰ ডিম্পুৰ এটা ভিডিঅ' আপোনালোকৰ আহি গৈছে। ডিম্পুৰ আপোনালোকৰ অলৰেডি এটা ভিডিঅ' অলপ আগতে ভিডিঅ' এটা দিছিলে, আজি 28 তাৰিখে। আপোনালোকে কি কৰিব, ডিম্পুৰ ফাৰ্ষ্টত এটা কমেণ্ট কৰিব। কমেণ্টটো হৈছে আপোনালোকৰ হেছটেগ দিব। হেছটেগ দিয়াৰ লগে আপোনালোকৰ ইয়াত আপোনালোকৰ চেনেল নামটো মাৰি দিব। মই মাৰিছোঁ RJTech মাৰাৰ লগে আপোনালোকৰ কমেণ্টটো হেছটেগ দিব। হেছটেগটো RJTech বুলি ক্লিক কৰিব, কমেণ্টটো পঠাই দিব। পঠাই দিলে আপোনালোকৰ কি হ'ব, এইটো হেছটেগত আপোনালোকে যিবিলাক মানুহে কমেণ্টবিলাক পঢ়িব, আপোনালোকৰ হেছটেগটো ক্লিক কৰাৰ লগে আপোনালোকৰ চেনেলটোত পাই যাব। আপোনাৰ চেনেলত যিমান ভিডিঅ' আছে পাই যাব। তেনেকৈ আপোনালোকৰ চেনেলটো অকণমান ভাইৰেল কৰিব পাৰিব, ছাবস্ক্ৰাইব হ'ব পাৰিব। যদি মোৰ ভিডিঅ'টো আজি আপোনালোকে ভাল লাগিছিলে লাইক কৰি দিব। যদি চেনেলটো আগতে প্ৰথমবাৰ কাৰণে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' আপোনালোকে আগলৈকে পাই থাকিব।